নমস্কাৰ মই এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা আমি আমাৰ কোৱাৰ্টাৰৰ পৰা ওলাই আহিলোঁ মানুহজনৰ আজি সানডে ছুটি আছিলে অলপ ঘূৰাবলৈ লৈ গ'ল তো বলকচোন আমি ক'ত গৈ আছোঁ এয়া অলপ খোজকাঢ়ি আহি একদম টমটম আহি গ'ল টমটমত বহি গ'লোঁ আৰু একদম এতিয়া গৈ আছোঁ ৰাস্তা দেখিব কি জংঘল আৰু গাড়ীবোৰ ইয়াত ইমান স্পীড চলে নহয় একদম দেখিলেই বহুত ভয় লাগে মানে একদম এক্সিডেণ্ট যদি কেনেবাকৈ হ'ল নহয় মানুহ ক'ত থাকিব ভগৱানে জানে আৰু কৃষ্ণ এয়া দেখিছে নহয় পুৰা জংঘল তো আজি আমি গৈ আছোঁ গাইজ আমি গৈ আছোঁ কলকাতা ৱেষ্ট মেদিনীপুৰ পাৰ্ক ফিল্ম চিটি যিটো ফিল্ম চিটি শ্বাহৰুখ খানে আহি উদ্ঘাটন কৰিছিলে অলৰেডি বহুতখিনি মানে টোটেলি হৈয়ে গৈছিলে আৰু এইখন এয়া দেখিছে নহয় মানে পোৱা আগত আৰু অলপ এয়া গেটখন মানে শ্বাহৰুখ খানে আহি উদ্ঘাটনো কৰিছিলে কিন্তু এতিয়া কিবা এটা কাৰণত বন্ধ হৈ আছে আৰু এয়া দেখিছে নহয় টিকেট লৈছে পুৰা 300 টিকেট লৈছে এখন সোমাইছে এখন ডাঙৰ এৰোপ্লেন বনাই থৈছে পুৰা শ্বুটিং কৰিবৰ কাৰণে একদম মানে পুৰা শ্বুটিং এৰিয়া আৰু পুৰা কি নাই বুলি ক'ম একদম চাই ৰ'দত একদম মাথা ঘূৰাই গৈছে আৰু ভালো লাগিছে কিন্তু এতিয়া ফিল্ম যদি চলি থাকিলে হয় আৰু কেনেকুৱা হ'ল হয় আৰু গাইজ ক'ব লাগিলে হয় এইটো এটা দেখিছে নহয় একদম পুৰা মহাৰাজাৰ কিবা হেৰি নিচিনা একদম ৱালবিলাকো কিনো ডিজাইন আছে বা একদম পুৰা চাই মজা লাগিলে দেই এইবিলাক দেখিছে নহয় একদম পুৰা কেনেকুৱা ৱাল কেনেকুৱা ডিজাইন কৰিছে আৰু এইখন এখন পুৰা ডাঙৰ গেট চব বাংলাবিলাক একদম বেলেগ এইফালে যদি এটা আছে সৌফালে এটা আছে ইমান ডাঙৰ এৰিয়া বা মাথা ঘূৰাই যাব আৰু এয়া দেখিছে নহয় একদম ইমান ধুনীয়াকৈ একদম গাৰ্ডেন এৰিয়াবিলাক ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি বনাইছে একদম ৰাজহাঁহকেইজন দেখিলে একদম সঁচা বুলি ক'ব একদম পুৰা আৰু এইজনী মোৰ ছোৱালী ইয়া দেখিছে নহয় একদম তাই মজা পাইছে আজি একদম ঘূৰি পুৰা আৰু এইয়া চাওক মই ৰ'দত একদম ষ্টাইল কৰি গৈ একদম ৰ'দত মই থাকিব পৰা নাই গৰমত আৰু গাইজ ইয়াত এনেকুৱা গৰম নহয় আমাৰ জুলাই মাহত যেনেকুৱা গৰম দিয়ে ইয়াত মানে এতিয়াই এই মাৰ্চৰ মাহতেই এনেকুৱা গৰম থাকিব নোৱাৰিবা কৃষ্ণ এইটো এটা দেখিছেনে এইটো এটা চাওক একদম পুৰা ভিউ চাওক একদম ডাঙৰ মস্ত হাতী বনাই থৈছে একদম কি যে বনাই থৈছে বা এইয়া দেখিছেনে একদম হিন্দী ফিল্মৰ শ্বুটিং আৰু পুৰা হিন্দী ফিল্মৰ শ্বুটিং চলে ইয়াত আৰু শ্বুটিং বাৰু এতিয়া নচলে বন্ধ হৈ আছে কিবা কাৰণত কোম্পানীটোৱে বন্ধ কৰি থৈছে ইমান ভালকৈ নাজানো আমি বছ চাবহে আহিছোঁ ফুৰিব আহিছোঁ এয়া চাওক কেনেকুৱা একদম মই একদম পুৰা একে শ্বুটিং কৰিছোঁ মানুহটো পুৰা ওলাই আছে আৰু ইমান ধুনীয়া লাগিছে সেইবাবে মই ভিডিঅ' বনালোঁ মূৰ্তি কিবা বনাই থৈছে ইমান মূৰ্তি বা অ'ত এটা মূৰ্তি থিয় হৈ আছে ত'ত এটা মূৰ্তি থিয় হৈ আছে সদায় ভিডিঅ' নবনালে পুৰাটো মূৰ্তি চাইডে
আৰু এইটো পাৰ্ক একদম ষ্টেচন বনাই থৈ দিছে ট্ৰেইন ষ্টেচন সেইটো কাৰণে একদম সঁচা নিচিনা লগা নাইনে বাৰু একদম ফিল্মত মানে দেখাবলৈ আৰু পিছফালে একো নাই আগফালে কিন্তু একদম ধুনীয়া এটা ষ্টেচন